নমস্কাৰ সকলোকে মই পম্পি ওয়েলকাম টু মাই চেনেল মই আজি আপোনালোকৰ কাৰণে এটা কলপিঠাৰ ৰেচিপি লৈ আহিছোঁ আৰু কি কম মই এই ৰেচিপিটো মোৰ আইতাৰ পৰা শিকিছিলোঁ আৰু মই কলপিঠা খাই খুব ভাল পাওঁ যেহেতু আমি অসমীয়া মানুহ গতিকে আমি পিঠা খাই ভালেই পাওঁ সেই কাৰণে সো ভাবিলোঁ আপোনালোকৰ লগত শেয়াৰ কৰোঁ ভিডিঅ'টো সকলোৱে খাই পাইছে এইটো ষ্টাইলত কলপিঠা কিন্তু যিসকলে খাই পোৱা নাই বা আমাৰ নৱপ্ৰজন্মই কেনেকৈ খাব নেক্সট মানে আমাৰ উঠি অহা মডাৰ্ণ ল'ৰা ছোৱালীবিলাকে কলপিঠাৰ বিষয়ে জানিব লাগিব সেইকাৰণে মই এই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মই এই পিঠাটো জুমনি কলেৰে বনাইছোঁ আৰু আমাৰ ঘৰৰ গছৰ হয় এইখিনি ধুনীয়াকৈ পকিছিলে নিজে নিজে আৰু কলপাতখিনি মই গেছতে এনেকৈ লেৰেলিয়াই লৈছোঁ যাতে ফাটি নাযায় আৰু এতিয়া ডাঙৰ এটা পাত্ৰ লৈ লৈছোঁ ইয়াতে মই কলখিনি অকণমান মঠি লৈ ল'ম এতিয়া মই 4টা কল ব্যৱহাৰ কৰিছোঁ বেছি পৰিমাণত নবনাওঁ যিহেতু এতিয়া এনেকৈ মই কলখিনি ধুনীয়াকৈ মঠি লৈছোঁ আপোনালোকে ইচ্ছা কৰিলে গিলাচ এটাৰেও মঠি ল'ব পাৰে ঘৰতে বা এনেকৈ যাৰ ঘৰত পটেটো মেশ্বাৰ থাকে এনেকৈ বা হাতেৰেও মেছ কৰি ল'ব পাৰে এতিয়া মই ইয়াতে চাউলৰ গুড়ি দি দিছোঁ মই চাউলৰ গুড়ি 2 কাপ লৈ লৈছোঁ কেঁচা চাউলৰ গুড়ি হয় এইখিনি আৰু অকণমান নিমখ লৈছোঁ মই ইয়াতে আৰু চেনি দিয়াৰ কোনো প্ৰয়োজনে নাই যিহেতু কলখিনি মিঠা হয় আপোনালোকে যদি ঘৰত চেনি কল ব্যৱহাৰ কৰে অকণমান চেনি দিব পাৰে যদি আপোনালোকে খাব বিচাৰে কিন্তু মই চেনি দিয়া নাই কাৰণ কলখিনি অলৰেডিয়ে বহুত পুৰঠ হয় আৰু মিঠা হয় যিহেতু ঘৰৰ গছৰ কল হয় ভালকৈ পকিছিলে এইখিনি এতিয়া মই মঠি কিনে এনেকৈ 5 মিনিট সময় ৰাখি থৈ দিলোঁ এতিয়া তাৱা এখন গৰম কৰি লৈছোঁ তাৱাখনত মই পাতখন দি দিছোঁ যিহেতু আগতীয়াকৈ দি ল'লে ফাটি যাবও পাৰে পাতখন সেইকাৰণে এতিয়া কলপাতখনৰ মই এটা ছাইডত বেটাৰখিনি দি লৈছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব তেতিয়া গম পাব আৰু এটা ছাইড মই এনেকৈ ঢাকি দিছোঁ এতিয়া যিহেতু বেছি গৰম নাছিলে সেইকাৰণে মই এনেকৈ হাতেৰে দিছিলোঁ আৰু 2-3 মিনিটমান ৰাখি কিনে মই পিঠাখন লুটিয়াই দিলোঁ ধুনীয়াকৈ সিদ্ধ হৈছে পিঠাখন এটা ছাইড আৰু দুটা ছাইড যেতিয়া কলপাতখনৰ ডাঠ কালাৰ হৈ আহিব এনেকৈ লুটিয়াই থাকোঁতে তেতিয়া আপোনালোকে গম পাব পিঠাখন হৈ আহিছে আৰু এনেকৈ কলপাতখন অকণমান আঁতৰাই চালে দেখিব ব্ৰাউন কালাৰ হৈছে তো আমি গম পাম যে পিঠাখন আমাৰ হৈ গৈছে এতিয়া মই প্ৰথম পিঠাখন কাঢ়ি থৈ দিলোঁ এবাৰ মই নেক্সটখন বনাই দেখুৱাইছোঁ আপোনালোকক একে পদ্ধতিতে এনেকৈ বনাব আৰু যদি কলপাতখন আগতে লেৰেলিয়াই নলয় আপোনালোকে তাৱাত অকণমান সময় এনেকৈ ৰাখি দিব তাৰপিছত বেটাৰখিনি দি দিব মন কৰিব বেটাৰখিনি এটা ছাইডতহে দিব আৰু আনটো ছাইড ধুনীয়াকৈ এনেকৈ হেঁচি কিনে অকণমান লাহেকৈ ঢাকি দিব মোৰ এইখিনি অকণমান পাতখন ফাটা আছিলে কাৰণে ওলাই আহিছে কিন্তু যেতিয়া পিঠাখন সম্পূৰ্ণ সিদ্ধ হৈ যাব ওলাই অহাৰ আৰু চান্স নাথাকে আৰু এইখিনি 2-3 মিনিটমান মই ৰাখি থৈ দিয়াৰ পিছত হৈ গ'ল নেক্সট লুটিয়াই দিছোঁ এটা ছাইড দেখিছে ধুনীয়া ব্ৰাউন কালাৰ হৈ আহিছে আৰু মোৰ বেটাৰখিনি ওলাইও অহা নাই কলপিঠাৰ যিহেতু কাৰণ এটা ছাইড ধুনীয়াকৈ সিদ্ধ হৈ গৈছিলে এতিয়া আমাৰ পিঠা ৰেডি হৈ গ'ল আৰু গৰম গৰম চাহৰ লগত জাষ্ট জুতি লোৱাৰহে কথা আৰু খাবলৈ বহুতেই টেষ্টি হয় আৰু লগতে বহুতেই হেল্ডি হয় যিহেতু ইয়াতে ঘৰুৱা সামগ্ৰীৰে বনোৱা হয় তেল বা চেনি ব্যৱহাৰ কৰা নাই চাউলৰ গুড়িৰে আৰু এতিয়া যিহেতু গৰমৰ দিন তেলবিহীন কিবা খাবৰ মন যায় চ' ন' মাইদা ন' চুগাৰ ন' অইল এনেকুৱা ৰেচিপি খাবলৈ ইচ্ছা যায় ব্ৰেকফাষ্টত হওক বা ইভিনিং হওক আপোনালোকে চাহৰ লগত ধুনীয়াকৈ জুতি ল'ব পাৰিব চ' ভাবিলোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব সেইকাৰণে শ্বেয়াৰ কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ লাইক কৰিব নাপাহৰিব আৰু চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰে নাই এতিয়ালৈকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন মোক পাই থাকে তেন্তে আজিলৈ আহোঁ তেন্তে বাই বাই